আমাৰ আপচু আৰু ইউপিপিএলে সেইদিনা 20 তাৰিখ জুনত যেতিয়া ড্ৰাফটিংটো ওলাইছিল এই সময়ত আদৰণি জনাই পেলাই মানে ইহঁতে আমি বিচাৰা নিচিনা হৈছে বুলি কৈ পেলাই বোমা ফুটাইছে বা ফূৰ্তি কৰিছে, মাছ মাংস খাইছে। কিহৰ কাৰণে মানে 20 তাৰিখত যিটো অসমৰ সমষ্টি লৈ পেলাই যিটো ডেলিমিটেশ্যন ইলেকশ্যন কমিশ্যনে যিটো নতুনকৈ সমষ্টিৰ ওপৰত ড্ৰাফটিং প্ৰকাশ কৰিছিলে, এইটো লৈ আমাৰ এছেম্বলিটো লৈ পেলাই আমাৰ ক'ব লগা নাই, খুব ভাল হৈছে BTC অঞ্চলত। কিন্তু MP লোকসভা চিটটো লৈ পেলাই আমাৰ ক'ব লগা আছে আৰু আমি ডিমাণ্ড দি আহিছোঁ যে ওদালগুৰি আৰু কোকৰাঝাৰ দুটা সমষ্টি BTC অঞ্চলত হ'ব লাগে, সেইটো লৈ আমি ডিমাণ্ড দি আছোঁ। আৰু আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। ধৰ্ণাটো আমাৰ গোসাইগাঁৱৰ পৰা আৰম্ভ হৈছে, ওদালগুৰিত হৈছে, কোকৰাঝাৰত হৈছে, চিৰাঙত হৈছে, আজি ইয়াত বিজনী, অহাকালি আকৌ মুছলপুৰত হ'ব। এই ধৰ্ণা কাৰ্যসূচী শেষ হোৱাৰ পিছত আমি আকৌ দিল্লীত ইলেকশ্যন কমিশ্যনৰ ওচৰত যাই পেলাই মেমৰেণ্ডামটো দিব। যুক্তি আছে আমাৰ BTC অঞ্চলত দুটা সমষ্টি হ'ব লাগে বুলি। কেলে মানে 2007 চনত ইলেকশ্যন ডেলিমিটেশ্যন কমিটিৰ যিটো ড্ৰাফটিং সেইটো ওদালগুৰি আৰু কোকৰাঝাৰ ওলাইছিল। দুৰ্ভাগ্যজনক আমাৰ আপচু আৰু ইউপিপিএলে সেইদিনা 20 তাৰিখ জুনত যেতিয়া ড্ৰাফটিংটো ওলাইছিল এই সময়ত আদৰণি জনাই পেলাই মানে ইহঁতে আমি বিচাৰা নিচিনা হৈছে বুলি কৈ পেলাই বোমা ফুটাইছে বা ফূৰ্তি কৰিছে, মাছ মাংস খাইছে। তো এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। মুঠতে ইয়াত আমি বুজিবলৈ বাকী থকা নাই যে আপচু আৰু ইউপিপিএলে ওদালগুৰি সমষ্টিটো হ'বলৈ দিয়া নাই। কেলৈ মানে ইহঁতে 20 তাৰিখত যেতিয়া ড্ৰাফটিং ওলাইছিল তেতিয়া ইহঁতে বোমা ফুটাই পেলাই ফূৰ্তি কৰিছে, মাছ মাংস খাইছে দিন ৰাত। তো আমি এইটোকে কৈছোঁ যে ইলেকশ্যন কমিশ্যনে যিটো ড্ৰাফটিং ওলাইছিল এইটো মানে যিহেতু ক্লেইম এণ্ড অবজেকশ্যনৰ সময় আছে 11 তাৰিখলৈকে, সেইকাৰণে আমি এতিয়া ডিমাণ্ড দি আছে ওদালগুৰি এটা লোকসভা হ'ব লাগিব। ওদালগুৰি হোৱাৰ যুক্তি আছে, কেলৈ মানে 2007 চনত যিটো ড্ৰাফটিং ইয়াত ওলাইছিলে আৰু আমাৰ পপুলেশ্যন বা ভোটাৰটো চাই পেলাই আমাৰ স্পষ্ট যে 18 লাখ ভোটাৰ আছে, 18 লাখতকৈ বেছি ভোটাৰ আছে। মুঠতে 9 লাখ ভাগ কৰিলেও দুটা লোকসভা হোৱাৰ যুক্তি আছে। এইখিনি কথা। पायनियर एकाडेमी बर्मायाव HS फार्स्ट इयारनि मुं थिसननाया सोलिगासिनो दं। पायनियर एकाडेमी बर्मायाव HS फार्स्ट इयारनि साइन्स आरो आर्ट्स मोन्नैबो आयदानि मुं थिसननाया सोलिगासिनो दं। गुनगोनां सोलोंथाइखौ लानो थाखाय पायनियर एकाडेमी बर्मायाव HS फार्स्ट इयाराव मुं थिसननो गोसो गुदुं जानाय फरायसाफोरा साइन्स आरो आर्ट्स मोन्नै आयदानि गेजेराव सायख'नानै मुं थिसनफैनो हासिगोन। पायनियर एकाडेमी बर्मायाव आलादायै नीट आरो JEE नि कचिंबो होफानाय जायो। पायनियर एकाडेमी बर्मायाव थानानै फरायनो हानाय राहानि थाखाय हौवासा आरो हिन्जावसानि हस्टेलनि खाबुबो दं। बेनिखायनो गोसो गुदुं फरायसा आरो बिगोमा नोंथांमोनहा 9707537065 8638054125 6000410073 7576020620 नङाब्ला www.pioneeracademyburma.organization आरो pioneeracademyburma@gmail.com नि गेजेरजों फोनांजाब खालामनो हागोन।